ব্যক্তিগত ব্যয়যোগ্য আয় পাৰ্চনেল ডিছপ'জেবল ইনকাম। এতিয়া ব্যয়যোগ্য আয় মানে কি হয়? ব্যয়যোগ্য আয় মানে আয়ৰ সেইটো অংশ যিটো অংশ ঘৰুৱা খণ্ড বা যিকোনো মানুহে বা যিকোনো প্ৰতিষ্ঠানে নিজৰ সুবিধাৰ্থে ব্যয় কৰিব পাৰে বা সঞ্চয় কৰিব পাৰে। মানে নিজৰ ইচ্ছাৰে নিজৰ আয়ৰ যি অংশ খৰচ কৰিব পাৰে বা সঞ্চয় কৰিব পাৰে সেই অংশটোক ব্যয়যোগ্য আয় বুলি কোৱা হয়, য'ত কেৱল যিয়ে আয় কৰে তেওঁলোকৰে অধিকাৰ থাকে। এতিয়া ব্যক্তিগত আয়ৰ সমূহ অংশ ব্যক্তি আৰু পৰিয়ালে খৰচ কৰিব নোৱাৰে। আয়ৰ এটা অংশ তেওঁলোকে চৰকাৰক প্ৰত্যক্ষ কৰ হিচাপে পৰিশোধ কৰিবলগীয়া হয়। উক্ত অংশটো ব্যক্তিয়ে ব্যয় কৰিব নোৱাৰে। এতিয়া ব্যক্তিগত আয় মানে যিখিনি আয় তেওঁলোকে অৰ্জন কৰিলে আৰু সেই আয়ৰ সমূহ অংশ মানে গোটেইখিনি তেওঁলোকে খৰচ কৰিব নোৱাৰে। কিয় খৰচ কৰিব নোৱাৰে? কাৰণ আয়ৰ এটা অংশ তেওঁলোকে চৰকাৰক কৰ হিচাপে পৰিশোধ কৰিবলগীয়া হয়, প্ৰত্যক্ষ কৰ হিচাপে। তাৰোপৰি পৰোক্ষ কৰটো থাকেই। প্ৰত্যক্ষ কৰ হিচাপে যেতিয়া পৰিশোধ কৰিবলগীয়া হয় তেতিয়া সেই অংশটো তেওঁলোকৰ কাৰণে ব্যয়ৰ বাবে নাথাকে। তাৰোপৰি শিক্ষা কৰ, জৰিমনা ইত্যাদি হিচাপে চৰকাৰৰ প্ৰশাসন বিভাগৰ বিভিন্ন প্ৰাপ্তিসমূহো ব্যক্তি বা পৰিয়ালৰ হাতত ব্যয়ৰ বাবে উপলব্ধ নহয়। এতিয়া শিক্ষাৰ কাৰণে কেতিয়াবা কৰ দিব লগা হয় বা কেতিয়াবা জৰিমনা দিব লগা হয়। তেনেকৈ বিভিন্ন কাৰণত চৰকাৰৰ যি প্ৰশাসন বিভাগ থাকে, চৰকাৰক আমি এইখন দেশৰ নাগৰিক হিচাপে বা এই দেশৰ কৰ্মচাৰী হিচাপে আমি চৰকাৰক বিভিন্ন ধৰণৰ তেওঁলোকৰ প্ৰাপ্তিসমূহ দিব লগা হয়। শিক্ষা কৰৰ জৰিয়তে, জৰিমনাৰ জৰিয়তে বা বিভিন্ন ধৰণে দিব লগা হয়। গতিকে নিজৰ আয়ৰ যি অংশটো চৰকাৰক দিব লগা হয় কৰ হিচাপে বা যেনেকৈ নহওক, সেই অংশটো ব্যক্তিগত আয়ৰ পৰা কাট খাই যায়। এইবোৰো ব্যক্তিগত আয়ৰ পৰা বাদ দিব লগা হয়। গতিকে ব্যক্তিগত আয়ৰ পৰা প্ৰত্যক্ষ ব্যক্তিগত কৰ আৰু চৰকাৰৰ প্ৰশাসন বিভাগৰ বিভিন্ন ধৰণৰ প্ৰাপ্তিসমূহ বাদ দিলে ব্যক্তিগত ব্যয়যোগ্য আয় পোৱা যায়। বুজি পালা? ফৰ্মুলা হিচাপেও লিখিব পাৰে সেইটো। ব্যক্তিগত ব্যয়যোগ্য আয় ইজ ইকুৱেল টু ব্যক্তিগত আয় বিয়োগ প্ৰত্যক্ষ ব্যক্তিগত কৰ বিয়োগ চৰকাৰৰ প্ৰশাসন বিভাগৰ বিভিন্ন প্ৰাপ্তিসমূহ। ইয়াৰ পিছত আছে ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয়, নিগোট আৰু মুঠ, নেট এণ্ড গ্ৰছ। ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয় হৈছে চৰকাৰ, ব্যক্তিগত প্ৰতিষ্ঠান আৰু ঘৰুৱা খণ্ড সকলোৰে অন্তৰ্ভুক্তিৰে সম্পূৰ্ণ ৰাষ্ট্ৰখনৰ বাবে উপলব্ধ থকা ব্যয়যোগ্য আয়। এতিয়া আগৰ ব্যক্তিগত ব্যয়যোগ্য আয়ত কেৱল ঘৰুৱা খণ্ডৰ কথা ধৰা হৈছিল, কিন্তু ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয়ে সকলোকে সামৰি লৈছে। চৰকাৰ, ব্যক্তিগত প্ৰতিষ্ঠান, ঘৰুৱা খণ্ড সকলো অন্তৰ্ভুক্ত কৰিছে। ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয়ে উপাদান আয়ৰ লগতে হস্তান্তৰিত পৰিশোধ আয়কো সামৰি লয়। উপাদান আয় আৰু হস্তান্তৰিত পৰিশোধৰ বিষয়ে আমি আগৰ ভিডিঅ'টোত পঢ়িছোঁ। গতিকে বুজি পাইছা যে ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয়ে এই দুয়োটাকে সামৰি লয়। চৰকাৰে যি কৰ অৰ্জন কৰে সেয়া চৰকাৰৰ বাবে আয় হয়। সেইটো সাধাৰণ কথা যে আমি এখন দেশৰ নাগৰিক হিচাপে চৰকাৰক আমি কৰ দিব লাগে। আমাৰ আয়ৰ পৰা আমি একোটা নিৰ্দিষ্ট অংশ চৰকাৰক কৰ হিচাপে দিব লগা হয়। আৰু আমি যিখিনি কৰ দিওঁ সেই কৰটো চৰকাৰৰ বাবে আয় হৈ পৰে, হয়নে? কাৰণ চৰকাৰে আমাক কৰ দিবলৈ দিয়ে যে বিভিন্ন ধৰণে আমি প্ৰত্যক্ষভাৱেও দিব লাগে চৰকাৰৰ আয়ৰ পৰা কৰ, আৰু তাৰোপৰি আমি যেতিয়া বিভিন্ন ধৰণৰ বস্তু কিনো তাতো পৰোক্ষভাৱে আমি কৰ দিওঁ। তাত বস্তুৰ দামৰ লগত কৰ সোমাই থাকে। গতিকে বিভিন্ন ধৰণে চৰকাৰে যেতিয়া কৰ গ্ৰহণ কৰে জনসাধাৰণৰ পৰা, সেইটো তেওঁলোকৰ কাৰণে চৰকাৰৰ কাৰণে আয় হৈ পৰে। সমগ্ৰ ৰাষ্ট্ৰতে কিমান পৰিমাণৰ অৰ্জন কৰা হ'ল আৰু কিমান ব্যয় কৰা হ'ল তাৰ মাজৰ পাৰ্থক্য নিৰ্ণয় কৰি নিগোট ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয় নিৰ্ণয় কৰা হয়। এই নিগোট শব্দটোৰ অৰ্থ আমি যেতিয়া জাতীয় আয় কনচেপ্ট পঢ়িছিলোঁ তেতিয়া আমি ভালদৰে গম পাইছিলোঁ যে টোটেলৰ পৰা যেতিয়া কিমান ব্যয় কৰা হ'ল, মুঠ যিমান অৰ্জন কৰা হয় বা তাৰ পৰা যিমান ব্যয় কৰা হ'ল তেতিয়া নিগোটটো পোৱা যায়, মানে বিশুদ্ধ, ইয়াৰ মানটো সদায় বিশুদ্ধ। গতিকে এই ব্যয়যোগ্য আয়ৰ ক্ষেত্ৰতো একেটা কনচেপ্টেই ব্যৱহাৰ হয় যে সমগ্ৰ ৰাষ্ট্ৰতে কিমান অৰ্জন কৰা হ'ল আৰু অৰ্জন কৰাৰ পৰা কিমান ব্যয় কৰা হ'ল আৰু ব্যয় কৰি যিটো থাকি যাব সেইটো হ'ব কি নিগোট ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয়। কাৰণ ৰাষ্ট্ৰখনৰ কাৰণে এয়া নিজে ব্যয় কৰিব পৰা আয়ৰ এটা অংশ হৈ পৰে।
নিযুত ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয়ে নিযুত পৰোক্ষ কৰ আৰু অন্য দেশৰ পৰা হোৱা নিযুত চলিত হস্তান্তৰিত পৰিশোধকো অন্তৰ্ভুক্ত কৰে। পৰোক্ষ কৰৰ বিষয়ে আমি কৈছোঁ এইমাত্ৰ যে নিযুত পৰোক্ষ কৰৰ বিষয়েও সামৰি লয় আৰু তাৰ লগতে কি কৰিছে অন্য দেশৰ পৰা যি হস্তান্তৰিত পৰিশোধ আহে নিযুত চলিত যিটো বৰ্তমান চলি থকা যি হস্তান্তৰিত পৰিশোধ সেয়াও অন্তৰ্ভুক্ত কৰে। ঘৰুৱা খণ্ড আৰু ব্যক্তিগত প্ৰতিষ্ঠানে যি পৰোক্ষ কৰ পৰিশোধ কৰে এই প্ৰকৃততে চৰকাৰী খণ্ডৰ বাবে আয়। চৰকাৰে গ্ৰহণ কৰা পৰোক্ষ কৰৰ পৰা চৰকাৰে প্ৰদান কৰা সাহায্যৰ পৰিমাণ বিয়োগ কৰি নিযুত হস্তান্তৰিত আয় গণনা কৰা হয়। এতিয়া হস্তান্তৰিত আয়ৰ নিযুত পৰিমাণটো কেনেকৈ গণনা কৰা হয়? চৰকাৰে গ্ৰহণ কৰা পৰোক্ষ কৰ, এই পৰোক্ষ কৰ কোনে দিয়ে? আমাৰ সাধাৰণ জনসাধাৰণে। এতিয়া যি কৰ দিয়া হয় সেয়া চৰকাৰৰ কাৰণে আয় বুলি কোৱা হৈছিল আৰু সেই চৰকাৰে গ্ৰহণ কৰা সেই আয়ৰ পৰা চৰকাৰে জনসাধাৰণক বিভিন্ন সময়ত যি সাহায্যসমূহ প্ৰদান কৰে সেই আয়ৰ পৰা সাহায্যৰ পৰিমাণ যেতিয়া বিয়োগ কৰি দিয়া হয় তেতিয়া কি পোৱা যায়? নিযুত হস্তান্তৰিত আয় পোৱা যায়। পৰোক্ষ কৰৰ পৰা সাহায্য, পৰোক্ষ কৰটো চৰকাৰে জনসাধাৰণৰ পৰা গ্ৰহণ কৰে গতিকে চৰকাৰৰ কাৰণে সেইটো আয় আৰু সাহায্যটো চৰকাৰে জনসাধাৰণক দিয়ে সেইটো জনসাধাৰণৰ কাৰণে আয়। গতিকে নিযুত হস্তান্তৰিত আয় উলিয়াবৰ কাৰণে পৰোক্ষ কৰৰ পৰা সাহায্যটো বিয়োগ কৰা হয়। চৰকাৰে গ্ৰহণ কৰা নিযুত হস্তান্তৰিত পৰিশোধ নিজৰ ইচ্ছাত চৰকাৰে ব্যয় কৰিব পাৰে। যদিও ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয় সম্পূৰ্ণ ৰাষ্ট্ৰৰ আয় বুলি ধৰা হয় তথাপি ই মূলতঃ চৰকাৰী খণ্ডৰ আয় বুলিহে অধিক গুৰুত্ব আৰোপ কৰা হয়। এতিয়া প্ৰথমতেই আমি পঢ়িছিলোঁ যে ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয় বুলি ক'লে সকলোকে সামৰি লোৱা হয় আৰু সেই বুলিয়েই কোৱা হয়, কিন্তু তথাপি ইয়াত সম্পূৰ্ণ ৰাষ্ট্ৰীয় আয় বুলি যদিও ধৰা হয় তথাপি ইয়াত মূলতঃ চৰকাৰী খণ্ডই বেছি গুৰুত্ব লাভ কৰে আৰু সেইকাৰণে ইয়াক চৰকাৰী খণ্ডৰ আয় বুলিহে অধিক গুৰুত্ব দিয়া হয়। এতিয়া যদি তোমালোকে ফৰ্মুলা হিচাপে চোৱা নিযুত ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয় পাবলৈ কি কৰিব লাগে? ৰাষ্ট্ৰীয় আয়ৰ লগত নিযুত পৰোক্ষ কৰ আৰু বিদেশৰ পৰা অহা নিযুত চলিত হস্তান্তৰিত পৰিশোধ যোগ কৰিব লাগে। বা আৰু এটা ধৰণেও ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয় নিৰ্ণয় কৰিব পাৰি। সেইটো কৰিবলৈ কি কৰিব লাগে? ৰাষ্ট্ৰীয় উপভোগ ব্যয়, এখন ৰাষ্ট্ৰৰ যি উপভোগ ব্যয় তাৰ লগত যি সঞ্চয় কৰা হয় ৰাষ্ট্ৰীয় সঞ্চয় মুঠ সঞ্চয় যেতিয়া যোগ কৰা হ'ব এই দুটা যোগ কৰিলে ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয় এনেকৈও পাব পাৰি। তোমালোকে এনেকৈ দিয়া ফৰ্মুলাসমূহ সদায় মনত ৰাখিবা আৰু পাৰিলে বেলেগকৈ লিখি যাবা এনেকুৱা ফৰ্মুলা জাতীয় এইখিনি, কাৰণ এইবোৰত যদি কেতিয়াবা কি কৰা হয় তোমালোকৰ পৰীক্ষাত যদি প্ৰশ্ন দিয়ে যে ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয় নিৰ্ণয় কৰিবলৈ কেতিয়াবা কেৱল এই দুটাৰ মানটো দি থ'ব পাৰে যে ৰাষ্ট্ৰীয় উপভোগ্য ব্যয় ইমান, ৰাষ্ট্ৰীয় সঞ্চয় ইমান, তাৰ পৰা তোমালোকে ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয় নিৰ্ণয় কৰা। তেতিয়া কেনেকৈ কৰিবা হঠাৎ দিলে? তো এই ফৰ্মুলাটো মনত থাকিব লাগিব যে এনেকুৱা এটা ফৰ্মুলা আছে তাত পুট কৰিব লাগিব, গতিকে সেই দুটা যোগ কৰি এইটো পোৱা যায়। তেনেকৈ তোমালোকক এইকেইটা দিয়া থাকিব পাৰে, তাৰ যিকোনো এটা নিদিবও পাৰে। তেতিয়া এই মানটো যদি দিয়া থাকে টোটেল মানটো আৰু ইয়াৰ পৰা যেতিয়া এটা নিদিব, ছাপ'জ ধৰি লৈছোঁ এটা যদি নিদিয়ে তেতিয়া বাকী এই টোটেলখিনিৰ পৰা এই টোটেলটোৰ পৰা এই টোটেলখিনি যেতিয়া বিয়োগ কৰি দিয়া হ'ব তেতিয়া সেই নিদিয়া বস্তুৰ মানটো আমি নিৰ্ণয় কৰিব পাৰিম। আমি তেনেকৈ প্ৰেক্টিছ কৰিম, পিছলৈ অংক প্ৰেক্টিছ কৰিম, কিন্তু মই এতিয়া একেলগতে কথাটো কৈ থৈছোঁ যে এনেকুৱা ফৰ্মুলাসমূহ তোমালোকে লিখি যাবা আৰু পাৰিলে ফৰ্মুলা বুলি এক্সট্ৰা কৰি লিখিবা বহীত। এতিয়া ইয়াৰ পিছত দিয়া হৈছে যে মুঠ ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয়। এতিয়া আমি আগতে জাতীয় আয় কনচেপ্ট যেতিয়া পঢ়িছিলোঁ তেতিয়া পাইছিলোঁ গ্ৰছ আৰু নেট, মুঠ আৰু নিযুত। এই দুটাৰ মাজৰ পাৰ্থক্যটো তেতিয়া আমি কেনেকৈ উলিয়াইছিলোঁ যে অৱক্ষয়ৰ ব্যয়টো যেতিয়া বিয়োগ কৰি দিছিলোঁ, গ্ৰছৰ পৰা যেতিয়া ডেপ্ৰিচিয়েশ্যন কষ্টটো বিয়োগ কৰা হৈছিলে তেতিয়া আমি নেট ভেলুটো পাইছিলোঁ। গতিকে ব্যয়যোগ্য আয়ৰ ক্ষেত্ৰতো এই কনচেপ্টটোৱে ব্যৱহাৰ হয় যে মুঠ ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয় পাবলৈ নিযুত ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয়ৰ লগত অৱক্ষয়ৰ ব্যয় যেতিয়া যোগ দিয়া হ'ব তেতিয়া মুঠ ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয় পাব পৰা যাব। গতিকে ইয়াৰ ফৰ্মুলাটো কি হ'ব? মুঠ ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয় নিৰ্ণয় কৰিবলৈ নিযুত ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয়ৰ লগত অৱক্ষয়টো যোগ দিব লগা হ'ব। এতিয়া এই ফৰ্মুলাটো তেনেকৈ তোমালোকক যে মুঠ ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয় নিৰ্ণয় কৰিবলৈ দিলে যেনিবা দিবলৈ তোমালোকক এই দুটাৰ মান দি থ'ব পাৰে যে নিযুত ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয় ইমান, অৱক্ষয় ইমান, আৰু ইয়াৰ পৰা তোমালোকে মুঠ ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয় নিৰ্ণয় কৰা। তেতিয়া তোমালোকে এই দুটা যোগ কৰিলে এইটো পাবা। নাইবা এনেকুৱা হ'ব পাৰে যে মুঠ ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয় কিমান সেইটো দি থৈছে আৰু ইয়াৰ যিকোনো এটা দিছে, তেতিয়াও তোমালোকে উলিয়াব পাৰিবা যে সেইটো
ফৰ্মুলা মতে পুট কৰিলে উলিয়াব পাৰিবা হয় অৱক্ষয় নাইবা নিগড় ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয় যিকোনো এটা যদি দি থয় ইয়াৰ এইটো মান দি তেতিয়া তোমালোকে উলিয়াব পাৰিবা সেইকাৰণে এই ফৰ্মুলাবোৰ লিখি যাবা ভালকৈ